আমি চাৰিটা মানে নিয়া দাদাটো আৰু হেপী বাৰ্থডে দাদাটো আৰু কুহি এই আৰু মই এইটাই আহিছোঁ। আমি বাকী হ'লেও অকণমান ৱাক কৰিবলৈ আহিছোঁ, কিয়কি সেইটো খোৱাৰ পিছত অকণমান ৱাক কৰিব লাগে কয়, তো অকণমান ৱাক কৰি লৈছোঁ। তো এতিয়া আমি ৱাক কৰি লওঁ। What about the boy? আজি এয়া আমাৰ খাই হৈ গ'ল, তাৰপিছত আইতা হাত ধুই আহিছোঁ আৰু এইফালে মা আছে, জেঠাই আছে, তাৰপিছতে কুহি আহিছে হয় নাই, আৰু এইফালে দাদা পালোঁ আৰু বাৰ্থডে দাদা তো আমাৰ দাদাটো মোৰ মাৰ লগত ফটো তুলি আছে। তো এইফালে জেঠাই আৰু আইতা আছে, এইফালে মোৰ দৌৰি দৌৰি আমনি লৈ গ'ল। এটা আকৌ এইটো ইয়াত বহুত ফুল আছে। তো আমাৰ বাৰ্থডে বয় কলে গুচি গ'ল, কোনফালৰ পৰা ওলালে ইয়াৰ পৰা কলে গৈছে। মই তাক বিচাৰিছোঁ দেই, বাৰ্থডে বয় নৰখে। এইখন জিমখানা। তো আজি আমি জিমখানালৈ আহিছোঁ কিয়কি মোৰ দাদাৰ আজি বাৰ্থডে। তো দাদা আপোনাৰ বেক কেমেৰা কৰি পেলাই আপোনাক দেখাই দিছোঁ। তো আজি এতিয়া মই আহিলোঁ ঘৰলৈ, ইয়াৰ ড্ৰয়িং ৰুমত আছোঁ আৰু এতিয়া ঘৰলৈ আহি পেলাই আপোনালোকক তো এতিয়া বাই বাই চি ইউ টাটা ক'ব লাগিব না। তো আজিলৈ বাই চি ইউ টাটা, আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেল কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব দেই, যোনবোৰে নাই কৰা। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু কাষত থকা বেল আইকনটো টিপি দিব। তো হেপী থাকক, হাঁহি থাকক আৰু বাই বাই চি ইউ টাটা। আজিলৈ বাই, বেলেগ ভিডিঅ' লগ পাম। তো আজিলৈ বাই বাই। হাই কোৱা, এইফালে পাপা, এইফালে দাদা আৰু এইফালে জেপে চব বন্ধ কৰিছে। মই পুনৰ এবাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ক'লৈ গৈ আছোঁ? খনিকৰ নামঘৰলৈ আমি গৈ আছোঁ। আৰু এইফালে জেঠাই, আৰু এইফালে মা, আৰু এইফালে আইতা, আৰু এইফালে পাপা আছে আৰু দাদা আছে, আৰু এইফালে জেপেহা আছে, কিবা লৈ আছে, কমলা কিনি আছে। তো এতিয়া আমি গৈ আছোঁ, গৈ থকা নাই মানে ৰখি আছোঁ, যাম আৰু তাৰপিছত আৰু এই জেপেহা আহিলে। তো বেক কেমেৰা কৰি পেলাই মই দেখাই দিছোঁ চবকে, হয় নাই? সিমানেই আছিলে। তো আজিলৈ বাই বাই চি ইউ টাটা। লাইক কৰিব, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লাইক আৰু শ্বেয়াৰ কৰিব। লাইক, ছাবস্ক্ৰাইব, বেল আইকনটো টিপি দিব, তাৰপিছত শ্বেয়াৰ কৰি দিব। তো এতিয়া আমি জল্দি তো এতিয়ালৈ বাই বাই, বাই বাই, সঁচাকৈ বাই বাই। আৰু যোনখিনি কৈছোঁ সেইখিনি কৰিব আকৌ দেই। বাই।
গাইজ আৰু আজি মই দেখাইছো আপোনালোকক মেজি আমি এতিয়া মেজিলৈ যাম তো মেজিত দেখাইছো এতিয়া খৰধৰ কৰিব লাগিব হৈছে নহ'লে যোৱা কেঞ্চেল হৈ যাব এভৰিথিং এতিয়া জল্দি জল্দি বলক বাদ মে আপোনালোকক কথা কম এতিয়া বলক